Hello and welcome back to my YouTube channel. Namaskar aru mor YouTube channel loi apunalo ataike punorbar swagotam janaisu aru jodi Facebook kor pora sai ase nene hole Facebook page loi apunalo ataike punorbar swagotam janaisu. Aji etia ready hoi pela eta shootot jabole ulaisu. Short film ekhonor shooting ase etia bortoman tat jao aru kihor shoot gotekhini apunalo kom gotike sampurna video to sai thakibo skip nagora koi etia jao goromo lagise bahut to jaldi jao baki apunalo jai pelai location ot dekhai asu gotekhini sai thakibo to jai asu etia Mirzate obo shooting to goi pela apunalo dekhai asu So ahi palu moi aja jao to shoot location to prothome belega sile tia studio 69 ot hobo gotike aloike ahilu moi tia apnalo dekhaisu to ahi dhuniya ke bohi loiso shooting arambho hobo etia gotike sai thakibo sampurna apnaloge Hi guys আজি আমি আহিছো studio 69 আমার কাহিনী এটা কাহিনী কৰিব যে কাহিনীটো কি এটো আপোনালোকে নিশ্চয় অলপ পিছত গম পাব তো কাহিনীত গেষ্ট এপিয়াৰেন্স কৰিব আমাৰ কুঞ্জন নতুন শৰ্ট ফিল্ম এখন ডাইৰেক্টলি কৈ দিও নতুন শৰ্ট ফিল্ম এখন আহি আছে কাহিনী নামৰ তাৰ পাছত আমি গোটেইবিলাকে লগ লাগি কাম কৰি আছো অতি সোনকালে আহিব আগষ্টৰ এন্ডিঙৰ ফালে আহিব কাৰণ অকণমান প্ৰজেক্টটোত অকণমান টাইম দিম আমি আৰু আমি তাৰ মাজতে আমি অলপ সময়ৰ কাৰণে এবসেন্ট থাকিম অকণমান নাথাকিম তো তাৰ কাৰণে দুদিনমান দিলে হ'ব মই সৰু এটা চৰিত্ৰত অভিনয় কৰি আছো আৰু অভিনয় কৰি আছে আমাৰ কুঞ্জন হয় মই আহিছে আজি শুট কৰিব কাৰণে ষ্টুডিও 69 ত কি কাহিনী আপোনালৈ ভালকে ধৰিব কাৰণে গোটেই আমি কতখিনি বস্তু শুটিং কৰা হোৱাৰ পাছত এখন কৈ আছো জনাই আছো গোটেইখিনি লগ হৈ পেলাই এফালে আছে বন্দিতা এটা ভাল ক্যাৰেক্টাৰ কৰি আছে মানে দুটা এটা ভাল ক্যাৰেক্টাৰ কৰি আছে এটা মাৰাত্মক ক্যাৰেক্টাৰ এটা কৰি আছে ইহতে বাকি আপোনালোকে কাহিনীখনক মৰম দিব বুলি আশা কৰিছো আগষ্টৰ লাষ্টলৈকে আহিব ন হ্যাঁ আগষ্টৰ লাষ্টলৈকে আহিব মই আপডেট দিখিনি দি থাকিম আপোনালোক কাহিনীখনৰ ঠিক চাই থাকিম বাকি কাহিনীৰ স্ক্ৰিপ্ট লিখিছে জানে কিবা কো কি যায় আকৌ নকয় এতিয়া আমাৰ কেমেৰা ৰেডি হৈ গ'ল মনিটৰ ৰেডি হৈ গ'ল এতিয়া শুট কৰো স্টাৰ্ট হ'ব আপোনালোক বিহাইণ্ড দা শুট দেখাই দিম অলপ Action! What did I say again? Hello guys. Got it. Ready? Action. তো আজি শুটিংখিনি কমপ্লিট কৰাৰ পাছত আমি মিৰ্জাত থকা পলছ কিটচেনত কিবা এটা খাবলৈ গ'লো মানে ট্ৰিটটো কাহিনী টিমটোৱে দিছিলে গতিকে সকলোকে বহুত ধন্যবাদ ইমান ধুনীয়াকৈ ট্ৰিটটো দিয়াৰ বাবে তো মই আজি এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং কৰিব গৈছিলোঁ এতিয়া বৰ্তমান মই ভালকৈ কৈ দিওঁ আপোনালোক বস্তুখিনি লেটছ লাভ বুলি এটা ইউটিউব চেনেল আছে সিহঁতে মানে এখন শ্বৰ্ট ফিল্ম বনাইছে কাহিনী বুলি গতিকে কাহিনী শ্বৰ্ট ফিল্মখনত এটি কেৰেক্টাৰৰ কাৰণে মোক বিচাৰিছিল তেওঁলোকে গতিকে মই গ'লো শ্বুটিংখিনি কৰিলোঁ আৰু এদিন আছে শ্বুটিং বাৰু সেইদিনাও দেখাম আপোনালোকক আজি কমপ্লিট হ'ল ধুনীয়াকৈ খাই লৈ মেলি আহিলোঁ এতিয়া ঘৰত যাই আছোঁ বৰ্তমান বাকি আজিখিনি কমপ্লিট হ'ল বাকি আপোনালোকে চাব শ্বৰ্ট ফিল্মখন কাহিনী বুলি বহুত ধুনীয়া শ্বৰ্ট ফিল্ম কাহিনীটো ধুনীয়া মই পঢ়িছোঁ স্ক্ৰিপ্ট গতিকে ভাল লাগিছে কাহিনীটো হৰৰ থ্ৰিল কমেডি সাসপেন্স গোটেইখিনি পাব আপোনালোকে এই শ্বৰ্ট ফিল্মখনত গতিকে চাব কিন্তু মোৰ চেনেলৰ নহয় আনৰ চেনেলৰ এইটো মানে টিম এটা আছে সিহঁতে লেটছ লাভ বুলি গতিকে 3-4 জন মানে লগ হৈ পেলাই বনাইছে শ্বৰ্ট ফিল্মখন গতিকে ভাল হ'ব আপোনালোকে চাব আৰু সাপোৰ্ট কৰি যাব এনেকৈ বাকি মই আপোনালোক আপডেটছবিলাক দি থাকিম আৰু বহুতে মোক আজি পোষ্ট এটা দিছিলোঁ শ্বুটিং টাইম বুলি এনেকৈ দিছিলোঁ তো ভাবিছে মোৰ নতুন প্ৰজেক্ট বুলি মোৰ নতুন প্ৰজেক্ট নহয় বাৰু কিন্তু অতি সোনকালে মোৰ নতুন প্ৰজেক্টটো আহি আছে বাকি এইখন লেটছ লাভ ইউটিউব চেনেলত ৰিলিজ হ'ব কাহিনী বুলি আপোনালোকে চাব বুলি আশা কৰিছোঁ ধন্যবাদ বাকি এতিয়া ঘৰত যাওঁ আজি ব্লগটো ইমানেই আছিলে কি দেখাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো আৰু বাকি বনাইছোঁ আৰু তেনেকৈ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে ফ'ল' কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই